তো গাইজ মই খানা খাব আহিলে ভাতবোৰ কিয় এনেকুৱা হয় মই মানুহটোহে বেয়া নে কপালহে বেয়া মই নিজে ধৰিব পৰা নাই তো গাইজ আজি হৈ গ'ল সানডে সেইবাবে আমাৰ ডিপাৰ্টমেন্টৰ সিনিয়ৰ বিলাকে খানা আয়োজন কৰিছিলে তাকে ৰাতিপুৱা 10টা বজাতে ওলালো খানা খাবলৈ গৈ মৰিগাঁও গান্ধী ভৱনৰ ওচৰ পোৱা মানে চব তাতে ওলাই গৈ ৰেডি হৈ আছিলে তাৰপিছত তাৰ পৰা ওলাই আমাৰ মৰিগাঁওতে থকা চানবিল মানে তেতেলী তলত তাতে খানাটো হ'ব সেইবাবে তালৈ গ'লো ধুনীয়া এটা পৰিৱেশৰ মাজেদি গৈ ফাইনেলি তেতেলী তল পাই গ'লো তাৰপিছত ৰখা পাছতে তাত গম পাওঁ যে চৌ কেৰাহী একোৱে আনা নাই বহুত সময়ৰ অপেক্ষা মত 1টা বজাত চৌ কেৰাহীও আহি গ'ল লগতে বক্সটো আহিছে তাৰ পাছতে চবে হাতে কামে লাগি ফাৰ্ষ্ট আমাৰ ভাতটো বনালে ইফালে আকৌ দুজনীমান বায়ে দালি বনাই আছে কিন্তু দালি হেনে মাংসহে ধৰিবই পৰা নাই তাৰ পাছতে দাদা দুজনৰ লগত আমি পানী আনিব আহিলো পানী লৈ গৈ দেখিছো যে ভাত চেছ মানে ভাতবিলাক বেয়া হৈ গ'ল উপায়টো নাই বনালে যেতিয়া খাবতো লাগিবই তাৰ পাছতে আমাৰ বা কেইজনী মানে মাংস বনালে তাৰ পাছতেই মাংসটো বনাই থকা টাইমতে আমাক 3টা বজাত ব্ৰেকফাষ্ট খাবলৈ দিছে বহুত সময় অপেক্ষা মূৰত ভাতটো খাবলৈ বহি গলো আমি খাই হোৱাৰ পাছতে চিনিয়ৰ বা দাদাহঁতো খাব বহিলে সিহঁতে খাই হোৱাৰ পাছতে চবে ফটো চটো উঠি ঘৰলৈ উভতি আহিলো আজি যদি মিনি ব্লগটো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ইনষ্টাগ্ৰামত চাই আছে ফলোটো কৰি দিব দেই